হেল্ল' ষ্টুডেণ্টছ, আমি আজি পূৰ্ণবৰ্গ নোহোৱা সংখ্যাৰ বৰ্গমূল কেনেকৈ নিৰ্ণয় কৰে সেই বিষয়ে আলোচনা কৰিম। আমি বৰ্গ সংখ্যা এটাৰ বৰ্গমূল মানে পূৰ্ণবৰ্গ হোৱা সংখ্যা এটাৰ বৰ্গমূল কিদৰে নিৰ্ণয় কৰে সেই বিষয়ে আমি সকলোৱে ভালদৰে জানো, নহয় জানো? এতিয়া আমাক যদি দিয়া থাকে √4 এই সংখ্যাটোৰ বৰ্গমূল কিমান হ'ব সেইটো সোধে, আমি তেতিয়াহ'লে ইয়াৰ বৰ্গমূল কিমান হ'ব 2, কাৰণ 4 সংখ্যাটোক আমি একেটা সংখ্যা 2 পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। ঠিক সেইদৰে আমাক যদি দিয়া থাকে 100 √100, তেতিয়াহ'লে ইয়াৰ বৰ্গমূল কিমান হ'ব 10, কাৰণ ইয়াত 100টোক আমি 10 × 10 একেটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। মানে যিবিলাক সংখ্যা পূৰ্ণবৰ্গ সংখ্যা হয় সেই সংখ্যাবিলাকক আমি একেটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ, কিন্তু যিবিলাক সংখ্যা পূৰ্ণবৰ্গ নহয় সেই সংখ্যাবিলাক আমি একেটা সংখ্যাৰ পূৰণফল হিচাপে কেতিয়াও প্ৰকাশ কৰিব নোৱাৰোঁ। আৰু সেই সংখ্যাবিলাকৰ সেইবাবে বৰ্গমূল নিৰ্ণয় কৰোঁতে অলপ মুখতে উলিওৱাটো আমাৰ সম্ভৱ নহয়। তাৰ কাৰণে আমি এটা ট্ৰিক্স পঢ়িম। মই এটা ফৰ্মুলা আকাৰত লিখি দিম, তোমালোকে চাবা। সেইটোৰ সহায়ত আমি অতি সোনকালে পূৰ্ণবৰ্গ নোহোৱা সংখ্যা এটাৰ বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া ধৰি লৈছোঁ √x + - y ইজ ইকুৱেল টু, মইতো x + - y কিয় লিখিছোঁ পিছত ক'ম মই, √x + - y by 2√x। এইটো আমি ফৰ্মুলা আকাৰ হিচাপে ল'ব পাৰোঁ। ইয়াক আমি ফৰ্মুলা আকাৰ হিচাপে লৈ পেলাই পূৰ্ণবৰ্গ নোহোৱা এটা সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া আমি সৰু সৰু পূৰ্ণবৰ্গ সংখ্যা যেনেকৈ √2 √3 এই দুটা সংখ্যা আমি মুখতে উলিয়াব পাৰোঁ। √2 মানে 1.41, সেইটো আমি মনত ৰাখি থ'ব পাৰোঁ। ঠিক সেইদৰে √3 মানে 1.70, এনেকুৱা 2-3টা সংখ্যা আমি মুখতে মনত ৰাখিব পাৰোঁ, কিন্তু সকলো পূৰ্ণবৰ্গ নোহোৱা সংখ্যা মুখত ৰখাটো সম্ভৱ, মুখতে আমি বৰ্গমূল নিৰ্ণয় কৰাটো সম্ভৱ নহয়। তাৰ বাবে ধৰি লৈছোঁ আমি আমাক √5 দিছে, ইয়াৰ বৰ্গমূল কিমান হ'ব তুমি সহজে ক'ব নোৱাৰিম। সেইবাবে আমি এই ট্ৰিক্সটোৰ সহায়ত তাক সমাধান কৰিম। এই ট্ৰিক্সটো হৈছে, ইয়াত x আৰু y দুটা সংখ্যা দিয়া আছে। x আৰু y দুটা কি হয়? সংখ্যা হয়। xটো এটা সম্পূৰ্ণ বৰ্গ সংখ্যা হয়, মানে পূৰ্ণবৰ্গ সংখ্যা হয়, আৰু yটো যিকোনো এটা সংখ্যা হয়। অৰ্থাৎ আমি এতিয়া √5ৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে। 5টো এটা পূৰ্ণবৰ্গ সংখ্যা নহয়, গতিকে আমি প্ৰথমতে 5ৰ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যা বাওঁফালে আৰু সোঁফালে কি আছে সেইটো আমি চাই ল'ম। এতিয়া 5 সংখ্যাটোৰ বাওঁফালে আছে 4, 4টো এটা পূৰ্ণবৰ্গ সংখ্যা হয়, আৰু সোঁফালে আছে 9। আমি যিকোনো এটা ইয়াৰ পূৰ্ণবৰ্গ সংখ্যা ল'ম। এতিয়া 5টো পাবলৈ হ'লে 4ৰ লগত 1 যোগ কৰিব লাগে, আৰু 9ৰ পৰা 4 বিয়োগ কৰিব লাগে। আমি যিকোনো এটা মেথডত কৰিলেই হ'ব। যদি আমি 4ৰ পৰা উলিয়াব বিচাৰোঁ √5ৰ বৰ্গমূল, তেতিয়া 4 + 1 আমি লিখিব পাৰোঁ, হয়নে? তাৰমানে x + y মানে আমি ইয়াত কি লিখিম 4 + 1। অ'কে, আমি 5টোক কি কৰিলোঁ, তাৰ ওচৰৰ বৰ্গ সংখ্যাটোৰ লগত যোগ কৰি পেলাই উলিয়াই দিলোঁ। 4 × 1 = 5 হ'ব। ডেট মিনছ x + - y মানে xটো এটা পূৰ্ণবৰ্গ সংখ্যা, yটো এটা পূৰ্ণবৰ্গ নহয়, যিকোনো এটা সংখ্যা। মানে আমি কি কৰিব লাগিব, 5ৰ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যাটোক ভাঙি দিব লাগিব। কেতিয়াবা আমি বিয়োগ কৰি উলিয়াব পাৰোঁ। যদি আমি ইয়াৰ পৰা উলিয়াব বিচাৰোঁ তেতিয়াহ'লে আমি 9 - 4 লিখিম, আৰু যদি ইয়াৰ পৰা উলিয়াব বিচাৰোঁ তেতিয়াহ'লে আমি কি লিখিম 4 + 1 লিখিম। এতিয়া মই ইয়াৰ পৰা উলিয়াইছোঁ, সেইকাৰণে √4 + 1 লিখিছোঁ। মই দুই ধৰণে কৰি দেখাম। এতিয়া ইয়াত x মানে এইটো, y মানে এইটো। এতিয়া আমি এইটো কেনেকৈ লিখিব পাৰোঁ, √x মানে কি হ'ব √4 প্লাছ, ইয়াত যেতিয়া প্লাছ লিখিছোঁ, প্লাছ ল'লে আমি প্লাছ ল'ম, আৰু মাইনাছ ল'লে আমি মাইনাছ ল'ম। সেইকাৰণে ইয়াত আমি প্লাছ লিখিলোঁ, ইয়াত প্লাছত ভঙাৰ কাৰণে প্লাছ লিখিছোঁ কাৰণে y মানে কিমান আছে 1, 1 ফৰ্মুলা মতে 2, √x মানে কিমান হ'ব √4। আমি সকলোৱে √4ৰ ভেলুটো জানো, √4 মানে কিমান 2, ইয়াত 1, √4 মানে কি হ'ব 2 × 2, 2 + 1/4 হ'ব। এইটো সকলোৱে আমি জনা আছে। এতিয়া 4 এলচিয়াম ল'লে 4 × 2 = 8, কিমান হ'ব 9/4। এতিয়া 9/4 মানে হ'ব 2.25, এইটো আমি হৰণ কৰি ল'ব পাৰিম। অৰ্থাৎ √5 মানে কিমান হ'ব 2.25। ঠিক সেইদৰে আমি বেলেগ এটা সংখ্যা লওঁ, ধৰি লৈছোঁ √61 লৈছোঁ। ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগিব। এতিয়া √61 বুলি ক'লে 61ৰ ওচৰত থকা পূৰ্ণবৰ্গ সংখ্যা কি আছে, 61ৰ ওচৰত পূৰ্ণবৰ্গ সংখ্যা কি আছে, ইয়াৰ আগত কি হ'ব 49, আৰু ইয়াৰ পিছত কি আগত কি পিছত কি হ'ব
64 64 পৰা এই বেছি ওচৰত আছে সেইকাৰণে 64 মাইনাছ কি লিখিম আমি ইয়াত 3 64 মাইনাছ 3 64 পৰা 3 বিয়োগ কৰিলে 61 হয় আমি 64 টো কিহত ভাঙিছোঁ পূৰ্ণবৰ্গত ভাঙিছোঁ মানে ইয়াত x মানে 64 এতিয়া আমি যদি ইয়াক ব্ৰেক কৰোঁ তেতিয়াহ'লে ইয়াত কি হ'ব 64 ৰুট অভাৰ প্লাছ ইয়াত যিটো মাইনাছ আছে চ' ইয়াত চৰি মাইনাছ হ'ব y মানে কি আছে 3 ফৰ্মুলা মতে 2 আহিব আৰু ইয়াত কি আহিব ৰুট অভাৰ x মানে 64 ইয়াত এইটো মানে কিমান আমি জানো 8 মাইনাছ 3 বাই 2 ইনটু 8 হ'বনে ঠিক আছে এতিয়া 8 মাইনাছ 3 বাই 16 ওকে 8 ষোল্ল কি সকলোৱে জানা এইটো 128 মাইনাছ 3 হ'ব যেহেতু 8 ষোল্ল 128 বিয়োগ 3 আৰু বিয়োগ কৰিলে কিমান হ'ব 125 বাই 16 গতিকে 121 বাই 16 that means এইটো হ'ব 7.81 ইয়াৰ মানটো কি হ'ব এইটো আমি তুমি হৰণ কৰি চালে চাবা পাবা 7.81 গতিকে আমি এই পদ্ধতিটো ব্যৱহাৰ কৰি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি যিকোনো পূৰ্ণবৰ্গ নোহোৱা সংখ্যাৰ এই পদ্ধতিটো ব্যৱহাৰ কৰি যিকোনো পূৰ্ণবৰ্গ নোহোৱা সংখ্যাৰ বৰ্গমূল নিৰ্ণয় কৰিব পাৰোঁ যদি আমি প্লাছত পাওঁ তেতিয়াহ'লে প্লাছত যদি মাইনাছত লিখোঁ তেতিয়াহ'লে মাইনাছত আমি কি কথা মনত ৰাখিব লাগিব প্ৰথমতে যিটো সংখ্যা দিয়া থাকে সেই সংখ্যাটোক তাৰ ওচৰৰ পূৰ্ণবৰ্গ সংখ্যাটোৰ লগত আমি ভাঙিব লাগিব কেতিয়াবা আমি যোগ কৰিব লগা হ'ব পাৰে কেতিয়াবা আমি বিয়োগ কৰিব লগা হৈছে যদি আমি বাওঁফালৰ সংখ্যাটো লওঁ তেতিয়াহ'লে বাওঁফালৰটো ল'লে আমি যোগ কৰিব লাগিব আৰু সোঁফালৰটো ল'লে সদায় কি কৰিব লাগিব বিয়োগ কৰিব লাগিব মানে সংখ্যাটোক আমি দুটা এটা পূৰ্ণবৰ্গ সংখ্যা আৰু এইটো যিকোনো এটা সংখ্যাৰ লগত এনেকৈ ভাঙি দেখুৱাব লাগিব তাৰপিছত x আৰু y পৰা আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰি তাৰ মানটো উলিয়াব পাৰিম অ'কে থেংক ইউ